Hello my dear friends, most welcome to my channel Finance Trading. আজি মই এক্সপ্লেইন কৰিম আজিৰ সময়ত কিয় প্ৰত্যেকজন ইণ্ডিয়ান সিটিজেনে প্ৰত্যেকজন অসমীয়া বা প্ৰত্যেকজন নৰ্থ ইষ্টাৰ্ণ পিপলে কিয় টেকনিক্যাল এনালাইসিস শিকাৰ প্ৰয়োজন তাৰ ওপৰত আৰু টেকনিক্যাল এনালাইসিস সাবজেক্টটো হয় কি তাৰ ওপৰত এক্সপ্লেইন কৰিম আৰু কেনেকৈ টেকনিক্যাল এনালাইসিস শিকিলে আপোনালোকৰ এভৰি মান্থ এটা ৰেগুলাৰলি ইনকাম হ'ব কিয় টেকনিক্যাল এনালাইসিস শিকিলে আপোনালোকে এটা চাকৰি পিছত দৌৰি জীৱনৰ মূল্যৱান সময় অযথা অপব্যয় কৰিব নালাগে বা আপুনি চাকৰিতকে টেকনিক্যাল এনালাইসিসটো কিয় সাংঘাতিক পাৱাৰফুল যিকোনো এটা হাই প্ৰফাইল চৰকাৰী চাকৰিতকে বা যিকোনো এটা হাই প্ৰফাইল গভৰ্ণমেণ্ট বা প্ৰাইভেট চাকৰিতকে কিয় টেকনিক্যাল এনালাইসিসটো সাংঘাতিক পাৱাৰফুল বা টেকনিক্যাল এনালাইসিসটো কিয় ৰিলায়েবল এটা জবতকে তাৰ ওপৰত মই আজি এক্সপ্লেইন কৰিম আৰু কিয় টেকনিক্যাল এনালাইসিস শিকিলে আজি আপোনালোকে মন্থলি ইনকাম কৰিব পাৰিব এনেকুৱা কি সিস্টেম আছে যাৰ ফলত আমি কোনো চাকৰি নকৰাকৈ ঘৰত বহি পেলাই এটা এভৰি মান্থ ইনকাম কৰিব পাৰোঁ তাৰ ওপৰত মই আজি এক্সপ্লেইন কৰিম আৰু আশা কৰোঁ সকলোৱে মোৰ চেনেল ফাইনেন্স ট্ৰেডিং ছাবস্ক্ৰাইব কৰিব আৰু ফাইনেন্সিয়েল ট্ৰেডিং সম্পৰ্কে বা টেকনিক্যাল এনালাইসিস সম্পৰ্কে যিকোনো কুৱেশ্যন থাকিলে আপোনালোকে মোক সুধিব পাৰে এতিয়া মই টেকনিক্যাল এনালাইসিস ফাইনেন্সিয়েল মাৰ্কেটত ইন ফিউচাৰটো সঠিকভাৱে প্ৰিডিক্ট কৰাৰ কাৰণে যিটো সাইণ্টিফিক মেথড আমি এপ্লাই কৰোঁ সেইটোক কয় টেকনিক্যাল এনালাইসিস এতিয়া বহুতে হয়তো নাজানে ফাইনেন্সিয়েল মাৰ্কেটটো কি বস্তু আজি ইকুইটি মাৰ্কেট বা ষ্টক মাৰ্কেট বা কমোডিটি মাৰ্কেট বা ফিউচাৰ মাৰ্কেট বা অপশ্যন মাৰ্কেট বা ফৰেক্স মাৰ্কেট গ্লোবেল ফৰেক্স হওক বা ইণ্ডিয়ান CFD মাৰ্কেটে হওক বা ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেট বা টোকেন মাৰ্কেট বা ৱৰ্ল্ডৰ যিকোনো ইণ্ডাইচেছ বা ৱৰ্ল্ডৰ যিকোনো গ্লোবেল ষ্টক লাইক টেছলা আমাৰ মাইক্ৰ'ছফ্ট ফেচবুক এপল গুগল যিকোনো ষ্টক ইন ফিউচাৰ কি হ'ব প্ৰাইচ টাৰ্গেট বা ইন ফিউচাৰ ষ্টকটো ক'লৈকে যাব তাৰ ওপৰত চাইণ্টিফিকেলি সঠিকভাৱে এনালাইজ কৰাৰ কাৰণে আমাৰ হাতত যিটো মেথড আছে সেই মেথডটোক কয় টেকনিক্যাল এনালাইসিস আজি ইউএছএত টেকনিক্যাল এনালাইসিসটো 1970-1980 পৰাই সাংঘাতিক পপুলাৰ কিন্তু আমাৰ অসম বা নৰ্থ ইষ্টত আজি এবছৰ মানে হৈছে এই টেকনিক্যাল এনালাইসিস বা সাবজেক্টটো পপুলাৰ হোৱা বা ট্ৰেডিংটো পপুলাৰ হোৱা আগতে বহুতে ট্ৰেডিং কৰিছিলে কিন্তু তেওঁলোকে টেকনিক্যাল এনালাইসিস সাবজেক্টটো সঠিকভাৱে এপ্লাই কৰা নাছিলে আমাৰ আজি মুম্বাইৰ নিচিনা জেগাতে টেকনিক্যাল এনালাইসিসটো সঠিকভাৱে এপ্লাই কৰা 4-5 বছৰ মানহে টাইম হৈছে যে কি নহওক এতিয়া মই আহোঁ টেকনিক্যাল এনালাইসিসৰ ওপৰত আকৌ টেকনিক্যাল এনালাইসিস হৈছে ইন ফিউচাৰ এটা যিকোনো এটা ফাইনেন্সিয়েল মাৰ্কেটৰ ইন ফিউচাৰ টাৰ্গেটটো প্ৰিডিক্ট কৰাৰ কাৰণে ডিটেক্ট কৰাৰ কাৰণে আপুনি আগতেই গম পাই যাব ইন ফিউচাৰ প্ৰাইচ টাৰ্গেটটো কি হ'ব সেই বস্তুটো জনাৰ কাৰণে যিটো সাইণ্টিফিক মেথড আছে সেইটোক কয় টেকনিক্যাল এনালাইসিস মই আকৌ কৈছোঁ আপুনি যিকোনো ফাইনেন্সিয়েল মাৰ্কেটতে ট্ৰেডিং নকৰক লাগে ট্ৰেডিং মিনছ আপুনি শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট আপুনি আজি ট্ৰেডিং কৰি মিনছ আপুনি আজি প্ৰফিট কৰিব পাৰে কাইলৈও প্ৰফিট কৰিব পাৰে এক মাহৰ ভিতৰতো প্ৰফিট কৰিব পাৰে 1 উইকৰ ভিতৰতো পাৰে সুইং ট্ৰেডিং পজিশ্যনেল ট্ৰেডিং বা আমাৰ যিটো ইণ্ট্ৰা ট্ৰেডিং আছে বা স্কেলপিং মেইনলি 4টা চিষ্টেম আছে ট্ৰেডিঙত এই সিস্টেমটোত বা এই সাইণ্টিফিক মেথডটো এপ্লাই কৰি আপুনি যে মন্থলি ইনকাম কৰাৰ কথা চিন্তা কৰিব সেইটোকে কয় টেকনিক্যাল এনালাইসিস আপুনি টেকনিক্যাল এনালাইসিস জানিলেহে এই বস্তুটো আপুনি মন্থলি ইনকাম কৰিব পাৰিব এতিয়া মই কৈছোঁ যে যিকোনো এটা ফাইনেন্সিয়েল ভেহিকুলৰ ইন ফিউচাৰ প্ৰাইচ টাৰ্গেটটো ডিটেক্ট কৰাৰ কাৰণে যিটো মেথড আছে সেইটোক কয় টেকনিক্যাল এনালাইসিস এতিয়া আমি কেনেকৈ এই মেথডটো এপ্লাই কৰোঁ তাৰ ওপৰত মই দুটামান কথা ক'ম টেকনিক্যাল এনালাইসিসে হৈছে মেইনলি প্ৰাইচ ভলিউম আৰু অপেন ইণ্টাৰেষ্টৰ ওপৰত চাইণ্টিফিকেলি কেলকুলেশ্যন কৰে যিহেতু মই আগতে কৈছোঁ যে এটা কোম্পানী আৰু এটা শ্বেয়াৰৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ আছে এটা ভাল কোম্পানী মানে এটা ভাল শ্বেয়াৰ নহয় মই আকৌ কওঁ এটা ভাল কোম্পানী মানে এটা ভাল শ্বেয়াৰ নহয় ঠিক তেনেকৈ এটা বেয়া কোম্পানীৰ শ্বেয়াৰো এটা সাংঘাতিক ভাল হ'ব পাৰে আপুনি এটা বেয়া কোম্পানীত ইনভেষ্ট কৰিও আপুনি মিলিয়নাৰ হৈ যাব পাৰে এই কথাবিলাক কিহৰ কাৰণে হয় তাৰ ওপৰত এক্সপ্লেইন কৰিম লাহে লাহে এতিয়া টেকনিক্যাল এনালাইসিস কৰিবলৈ হ'লে আমি মেইনলি 3টা বস্তুৰ ওপৰত প্ৰথম ইম্পৰ্টেঞ্চ দিওঁ ফাৰ্ষ্ট প্ৰাইচ ভলিউম এণ্ড অপেন ইণ্টাৰেষ্ট এই প্ৰাইচ ভলিউম আৰু অপেন ইণ্টাৰেষ্টৰ ওপৰত বেছ কৰি পেলাই আমি যিকোনো এটা ফাইনেন্সিয়েল ভেহিকুলৰ ইন ফিউচাৰ প্ৰাইচ টাৰ্গেটটো ডিটেক্ট কৰোঁ প্ৰাইচ মানে আপোনালোকে গম পায় যিকোনো ষ্টকৰ যিটো প্ৰাইচ চলি থাকে এইটো প্ৰাইচ বুলি কয় ভলিউম হৈছে কিমান বায়াৰ আৰু চেলাৰে এই ষ্টকটো বাই কৰিছে টোটেল যিমান বায়াৰ আৰু চেলাৰ থাকে সেইটোক আপোনাৰ টোটেল যিটো বায়াৰ আৰু চেলাৰ ষ্টক টোটেল যিটো কোৱান্টিটি সেইটোক কয় ভলিউম সাপোজ এটা শ্বেয়াৰত লাগি আছে আপোনাৰ 10 লাখ টোটেল বায়াৰ শ্বেয়াৰ লাগি আছে সেইটোক টোটেল যিটো আছে সেইটোক কয় ভলিউম বুলি কয় আৰু অপেন ইণ্টাৰেষ্ট হৈছে আউটষ্টেণ্ডিং কণ্ট্ৰেক্টটো কি হয় মই পিছত লাহে লাহে আকৌ বেলেগ ভিডিঅ'ত এক্সপ্লেইন কৰিম এতিয়া অপেন ইণ্টাৰেষ্টটো মেইনলি যিসকলে ফিউচাৰ অপশ্যন কমোডিটিজ ট্ৰেডিং কৰে তেওঁলোকে এইটোক অপেন ইণ্টাৰেষ্ট বুলি কয় যেটো আউটষ্টেণ্ডিং কন্ট্ৰাক্ট বুলি কয় এটা কন্ট্ৰাক্টত আমি যেতিয়া কাম কৰোঁ হেতুক কয় ওপেন ইন্টাৰেষ্ট
এই বস্তুবিলাক অপেন ইণ্টাৰেষ্টটো জেনেৰেলি মই আকৌ কওঁ ফিউচাৰ ট্ৰেডিঙত হওক অপশ্যন ট্ৰেডিঙত হওক বা কমডিটিজ ট্ৰেডিঙত হওক তাত যিটো আপোনাৰ কণ্ট্ৰেক্ট থাকে তাত যিটো কণ্ট্ৰেক্ট ট্ৰেডিং হয় এইটোক কয় তাত যিমান বায়াৰ আৰু চেলাৰ থাকে এইটোক কয় অপেন ইণ্টাৰেষ্ট বুলি কয় আউটষ্টেণ্ডিং কণ্ট্ৰেক্ট বুলি কয় এই গোটেই বস্তুটো এতিয়া এই প্ৰাইচ ভলিউম আৰু অপেন ইণ্টাৰেষ্টৰ ওপৰত বেছ কৰি পেলাই আমি ইন ফিউচাৰ প্ৰাইচ টাৰ্গেটটো আমি ডিটেক্ট কৰোঁ ইন ফিউচাৰ যিকোনো এটা প্ৰাইচ কি হ'ব তাৰ ওপৰত আমি এই গোটেই বস্তুটো ডিটেক্ট কৰোঁ এটা কেনেকৈ ডিটেক্ট কৰোঁ তাৰ ওপৰত কিছুমান কথা আছে আমি মেইনলি ইয়াত টেকনিকেল এনালাইচিছত তিনিটা পাৰ্ট আছে ফাৰ্ষ্ট হৈছে কেণ্ডেল ষ্টিক পেটাৰ্ণ এনালাইচিছ নেক্সট হৈছে মাল্টিপুল ইণ্ডিকেটৰ কম্বিনেশ্যন আৰু মাল্টিপুল ইণ্ডিকেটৰৰ সহায়ত এনালাইচিছ নেক্সট মাল্টিপুল টাইম ফ্ৰেম এনালাইচিছ এই তিনিটা বস্তুৰ ওপৰত আমি ইম্পৰ্টেঞ্চ দিওঁ কিন্তু তাৰ ওপৰতো আৰু কথা এটা আছে ট্ৰেডিং চাইক'লজি ট্ৰেডিং চাইক'লজিৰ মেইন কথা হৈছে ফাইনেন্সিয়েল ট্ৰেডিংটো কোনো অভাৰনাইট মিলিয়নাৰ গেম নহয় মেইন কথা সেইটো আপোনালোকে লট চাইজ যেতিয়া মাৰি কৰিব বা কোৱান্টিটি কিমান কৰিব আপোনালোকে কি মাইণ্ডছেট লৈ কৰিব এতিয়া বহুতে ভাবে অপশ্যন বাই কৰে আৰু মই আগতে কৈছোঁ যে অপশ্যন বাইংটো হৈছে এটা আপোনালোকৰ ফাইনেন্সিয়েল কেপিটেলটো লছ কৰা এটা ৰাস্তা অপশ্যন বাইঙত কোনো নতুন মানুহে অপশ্যন বাইং কৰি ছাকচেছ হ'ব নোৱাৰে নতুন বুলি নহয় আজি পুৰণা যিসকল প্লেয়াৰ থাকে তেওঁলোকো ছাকচেছ হ'ব নোৱাৰে অপশ্যন বাই কৰি পেলাই আৰু ফাইনেন্সিয়েল ট্ৰেডিঙত যিমানবিলাক আপোনাৰ ছেগমেণ্ট আছে তাৰ সকলোতকৈ ৰিস্কি আৰু ভয়ানক ষ্ট্ৰেটেজি হৈছে অপশ্যন বাইং যিটোক আমি অপশ্যন বাইং বুলি কওঁ আপুনি যেতিয়া ছিংগল অপশ্যন কণ্ট্ৰেক্ট বাই কৰে সেইটোক মই আজি কম্বাইন কৰি পেলাই অপশ্যন বাই কৰাৰ কথা কোৱা নাই যিহেতু অপশ্যনত টোটেল 26টা ষ্ট্ৰেটেজি আছে ষ্ট্ৰাগল হওক বা আইৰণ কণ্ডৰ হওক বাটাৰফ্লাই ষ্ট্ৰেটেজি হওক কল পুট ৰেচিঅ' ৰাইটিং হওক এই ষ্ট্ৰেটেজিবিলাক মই এইটো কম্বাইনিং ষ্ট্ৰেটেজিৰ কথা কোৱা নাই আপুনি যেতিয়া অপশ্যন বাইং কৰে কিয়নো আজি নতুন ট্ৰেডাৰসকলে এটা নতুন দেখিব যে 4,000 5,000 বা 1,000 আপুনি 100 টকাতে অপশ্যন এটা বাই কৰি দিব পাৰে লটাৰী টিকেটৰ নিচিনা যিটো হিৰ' বুলি এটা আমাৰ ষ্ট্ৰেটেজি নহয় একচুৱেলি গেমলিং মেথড এটা আছে এই মেথডবিলাকত যেতিয়া মানুহবিলাক নতুন ট্ৰেডাৰবিলাক সোমাই যায় তেওঁলোকৰ লছৰ সন্মুখীন হয় গতিকে মই এই কথাত মই এইখিনিতে ক'লোঁ যে কিয়নো অপশ্যন বাইঙৰ কথা শুনি বহুতে ফোন কৰে অপশ্যন বাইঙত আপোনালোকে যেতিয়ালৈকে 2-3 বছৰ প্ৰফেশ্যনেলি এইটো ফিল্ডত কাম কৰিলে নহ'ব আপুনি 2-3 বছৰ কনচিষ্টেণ্টলি আপুনি ৰিটাৰ্ণ কৰিব যদি পাৰে এভৰি মান্থ তেতিয়াহে আপোনালোকে অপশ্যন বাইঙত সোমাব নহ'লে অপশ্যন বাইঙত যদি সোমায় কেতিয়াও প্ৰফিট কৰিব নোৱাৰে এইটো মোৰ 12 ইয়াৰ এক্সপিৰিয়েঞ্চৰ পৰা মই এইটো কথা কৈছোঁ আৰু মই বুলিয়ে নহয় আজি ৱৰ্ল্ডৰ যিবিলাক মাল্টি মিলিয়নৰ ট্ৰেডাৰ আছে যিবিলাক বিলিয়নৰ ইনভেষ্টৰ আছে তেওঁলোকেও একেমুখে স্বীকাৰ কৰে যে অপশ্যন বাইংটো হৈছে এটা অতি ৰিস্কি ষ্ট্ৰেটেজি হয় অপশ্যন বাইংটো যেতিয়াই নকৰে অনলি ইকনমিক ৰেচ হ'লেহে অপশ্যন বাইং কৰে আৰু নৰ্মেল ডেটত আপুনি স্কেল্পিং কৰিব লাগিব আৰু স্কেল্পিং কৰিবলৈ হ'লে আপোনাৰ মিনিমাম 3-4 ইয়াৰ্ছ প্ৰফেশ্যনেলি এইটো ফিল্ডত উইথ কমপ্লিট টেকনিকেল এনালাইচিছ আপোনালোকে কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এভৰি মান্থ ৰিটাৰ্ণ কৰাৰ কেপাচিটি থাকিব লাগিব তেতিয়াহে অপশ্যন বাইং কৰিব পাৰিব যে কি নহওক আকৌ মই আহোঁ টেকনিকেল এনালাইচিছত মই ক'লোঁ যে টেকনিকেল এনালাইচিছত মেইনলি তিনিটা বস্তু থাকে আপোনালোকৰ প্ৰাইচ ভলিউম অপেন ইণ্টাৰেষ্ট সেইকেইটাৰ ওপৰত বেছ কৰি পেলাই আমি কাম কৰোঁ নেক্সট থাকে টেকনিকেল এনালাইচিছত ইণ্ডিকেটৰ কম্বিনেশ্যন প্ৰাইচ পেটাৰ্ণ বা প্ৰাইচ একশ্যনটোক আমি কেণ্ডেলষ্টিক্স পেটাৰ্ণ এনালাইচিছ বুলি কওঁ নেক্সট মাল্টিপুল টাইম ফ্ৰেম এনালাইচিছ নেক্সট ট্ৰেডিং চাইক'লজি আজি বহুত ট্ৰেডাৰে কয় ট্ৰেডিংটো 90% চাইক'লজি আৰু 10% ষ্ট্ৰেটেজি বুলি কয় বহুত ট্ৰেডাৰে কয় মই ইমান বছৰ ট্ৰেডিং কৰি ময়ো এইটো কথা স্বীকাৰ কৰিবলৈ মই বাধ্য যে ট্ৰেডিংটো এটা মাইণ্ড গেম হয় আপুনি যিমানেই ষ্ট্ৰেটেজি এপ্লাই নকৰক লাগে আপোনালোকে যেতিয়াই এটা কথা ব্ৰেইনত সোমোৱাই ল'ব লাগিব যে ট্ৰেডিংটো অভাৰনাইট মিলিয়নাৰ গেম নহয় এই কথাটো যেতিয়ালৈকে আপোনালোকে বুজি নাপায় তেতিয়ালৈকে ট্ৰেডিং কৰি কিন্তু ফাইনেন্সিয়েল ট্ৰেডিং কৰি বা টেকনিকেল এনালাইচিছ কৰি পেলাই ছাকচেছ হ'ব নোৱাৰিব আৰু এই কথাটোৱেই আজি ইকনমিক টাইমছত 2017 লিখিছিলে যে ইণ্ডিয়ান ইনভেষ্টৰে অভাৰনাইট মিলিয়নাৰ গেম বুলি টেকনিকেল এনালাইচিছটো ভবাৰ কাৰণেই মেক্সিমাম ট্ৰেডাৰ বা ইনভেষ্টৰ লছৰ সন্মুখীন হোৱা দেখা যায় টেকনিকেল এনালাইচিছটো কোনো অভাৰনাইট মিলিয়নাৰ গেম নহয় আপোনালোকৰ পইচা থাকিলেহে পইচা ৰিটাৰ্ণ হ'ব পইচা নথকাকৈ যদি ইয়াত আপুনি লিভাৰেজ লৈ বা এটা সাংঘাতিক ষ্ট্ৰেটেজি এপ্লাই কৰিবলৈ কাম কৰিবলৈ আহে তেতিয়া কিন্তু ইয়াত ৰিটাৰ্ণ কৰা অসম্ভৱ এতিয়া মই আকৌ কওঁ টেকনিকেল এনালাইচিছৰ ওপৰত টেকনিকেল এনালাইচিছটো হৈছে মই বাৰে কৈছোঁ যে ইন ফিউচাৰ প্ৰাইচ টাৰ্গেট ডিটেক্ট কৰা এটা ৰাস্তা আৰু কিহৰ কাৰণে এই বস্তুটো অভাৰনাইট মিলিয়নাৰ গেম নহয় বা কিয় এই বস্তুটো আমি মাইণ্ড গেমৰ ওপৰত ডিপেণ্ড কৰে এই কথাটো মই কওঁ কিয়নো টেকনিকেল এনালাইচিছ ছাবজেক্টটো আজি একেবাৰে নতুন আজি মুম্বাই আৰু বেংগলোৰৰ পৰাহে টেকনিকেল এনালাইচিছ ইনষ্টিটিউট আমি ষ্টাডি কৰিছিলোঁ মুম্বাইত 3 ফ্ল'ৰ্ছ আমি ষ্টাডি কৰিছিলোঁ কিন্তু কথাটো হৈছে কি টেকনিকেল এনালাইচিছ যেতিয়া আপুনি বুজি পাবলৈ হ'লে মিনিমাম 3 months to 6 months টাইম লাগিব যিহেতু এটা 3 years কোৰ্চ হয় যিটো CMT কোৰ্চ বুলি কয় চাৰ্টাৰ্ড মাৰ্কেট টেকনিচিয়ান গতিকে আমাৰ অসম বা নৰ্থ ইষ্টত কি হয় যিকোনো এটা ইউটিউবৰ ষ্ট্ৰেটেজি দেখি পেলাই
আজি মোৰে ইউটিউব হ'ব বেলেগ বেলেগ ইউটিউব চেনেল হওক আপুনি ষ্ট্ৰেটেজি এটা দেখি পেলাই সেইটো এপ্লাই কৰি প্ৰফিট কৰিব নোৱাৰে কিয়নো আমাৰ কিতাপত ক্লিয়াৰলি লিখা আছে টেকনিকেল এনালাইচিছটো এটা মেডিকেল চায়েন্সৰ নিচিনা বস্তু এটা বিহেভিয়াৰেল চায়েন্স মই আকৌ কৈছোঁ টেকনিকেল এনালাইচিছ ইজ এ বিহেভিয়াৰেল চায়েন্স লাইক মেডিকেল চায়েন্স মেডিকেল চায়েন্সৰ যিটো ক্ৰিয়া প্ৰক্ৰিয়া থাকে যেনেকৈ কাম কৰে যেনেকৈ আপোনালোকৰ স্কেনিং কৰে চিটি স্কেন কৰে MRI কৰে ঠিক তেনেকৈ সেই গোটেই বস্তুটো আমাৰ টেকনিকেল এনালাইচিছবিলাকেও কৰে আমি মাৰ্কেটৰ আমি চিটি স্কেন কৰিম আমি মাৰ্কেটৰ MRI কৰিম গোটেই বস্তুটো আৰু টেকনিকেল এনালাইচিছটো যিহেতু এতিয়া বিহেভিয়াৰেল চায়েন্স হয় মেডিকেল চায়েন্সৰ নিচিনা বস্তু হয় গতিকে এই বস্তুটো বুজি পাওঁতে এজন মানুহৰ 5-6 মান্থটো একেবাৰে নতুন মানুহজন আহিলেতো তেওঁৰ বেছি টাইম লাগিব কিন্তু ধৰক 5-6 মান্থত এজন মানুহে টেকনিকেল এনালাইচিছ ছাবজেক্টটো বুজি পোৱা হয় আৰু ট্ৰেডিং কৰি এটা ইনকাম কৰিব পৰা হয় যদিহে তেওঁ ভালকৈ ষ্টাডি কৰে কিন্তু আপুনি যদি ইউটিউবৰ ষ্ট্ৰেটেজি এটা দেখি পেলাই এজন প্ৰফেশ্যনেল ট্ৰেডাৰে কাম কৰি আছে আজি মই কাম কৰি আছোঁ বেলেগে কাম কৰি আছে তেওঁক দেখিব যে তেওঁ মন্থলি 1 লাখ টকা ইনকাম কৰিছে বা কোনোবাই 5 লাখ টকা বা 10 লাখ টকা ইনকাম কৰিছে তেওঁ দেখি যদি আপুনিও তেনেকৈ ইনকাম কৰিবলৈ যায় সেইটো এটা অসম্ভৱ কথা কাৰণ তেওঁ কিমান বছৰ ষ্টাডি কৰিছে আজি তেওঁ কিমান ইয়াৰ্ছ কাম কৰিছে তেওঁ যিটো এক্সপিৰিয়েঞ্চ আছে সেই বস্তুটো আপোনাৰ লগত নিমিলিব গতিকে যিহেতু এইটো এটা কমপ্লিটলি এটা বিহেভিয়াৰেল চায়েন্স গতিকে সেই বস্তুটো প্ৰেক্টিছ দৰকাৰ একচুৱেলি এই গোটেই বস্তু প্ৰেক্টিছ কৰা দৰকাৰ এইটো কোনো থিয়ৰিকেল কনচেপ্ট নহয় প্ৰেক্টিছ দৰকাৰ যে কি নহওক এতিয়া টেকনিকেল এনালাইচিছৰ ফিলচফিৰ ওপৰত মই আহোঁ ইয়াত 3টা ফিলচফি আছে মাৰ্কেট একশ্যন ডিছকাউণ্ট এভৰিথিং আমাৰ যিকোনো পলিটিকেল ইকনমিক বা মনিটাৰী বা যিকোনো নেচাৰেল কাৰণত মাৰ্কেটত এফেক্ট পৰে আৰু মাৰ্কেটত যিটো প্ৰাইচ থাকে প্ৰাইচ ডিছকাউণ্ট হয় মাৰ্কেট একশ্যন ডিছকাউণ্ট এভৰিথিং মাৰ্কেটত যিকোনো একশ্যনৰ কাৰণে যিকোনো কাৰণৰ কাৰণে প্ৰাইচটোত তাত প্ৰভাৱ পৰে আৰু প্ৰাইচটো ডিছকাউণ্ট হয় ফাৰ্ষ্ট নেক্সট প্ৰাইচ মুভছ ইন ট্ৰেণ্ড প্ৰাইচটো ট্ৰেণ্ডৰ লগত ঘূৰেটো চাওক এটা ট্ৰেণ্ড আহি আছে মাইনাছ ট্ৰেণ্ড পেৰাবলিক এছৰ এণ্ড BBMS ডিটেক্ট কৰিছে প্ৰাইচ মুভছ ইন ট্ৰেণ্ডটো তললৈ অহাৰ মানে প্ৰাইচ তললৈ আমি প্ৰাইচটো আপ ডাউন কৰি থাকি সেইটো আমি ডিটেক্ট নকৰোঁ আমি ট্ৰেণ্ডটো আপ ডাউন কৰিছে সেইটো ডিটেক্ট কৰোঁ চাওক ট্ৰেণ্ড মাইনাছ লাগি আছে এগেইন ট্ৰেণ্ড প্লাছ এগেইন মাইনাছ আমি সেইটো ডিটেক্ট কৰোঁ নেক্সট হিষ্ট্ৰী ৰিপিট ইটছেল্ফ মানে হৈছে আগতে এইটো ইণ্ডিকেটৰৰ লগত এইটো ইণ্ডিকেটৰৰ কম্বিনেশ্যন হ'লে এটা সাংঘাতিক ট্ৰেণ্ড ক্ৰিয়েট হৈছিলে বা এইটো কেণ্ডেলষ্টিক্স পেটাৰ্ণ বা এইটো চাৰ্ট পেটাৰ্ণ আহিলে এটা সাংঘাতিক ট্ৰেণ্ড ক্ৰিয়েট হয় লাইক আমাৰ ডজি আহিলে এটা মাৰ্কেটৰ ৰিভাৰ্চেল পেটাৰ্ণ বা এটা ধুমুহাৰ আগজাননী দিয়ে হামাৰ বা হেংগিং মেন আহিলে এটা মাৰ্কেটৰ মাইনাছ ট্ৰেণ্ড বুজায় হামাৰ আহিলে মাৰ্কেট আপ ট্ৰেণ্ড বুজায় এই কথাবিলাক বা স্পাইনিং টপ মাৰ্কেটৰ বা হাই ৱেভ কেণ্ডেল মাৰ্কেটৰ ইণ্ডিকেশ্যন পেটাৰ্ণ বুজায় ঠিক তেনেকৈ চাৰ্ট পেটাৰ্ণত হ'লে ডাবল টপ ট্ৰিপল টপ বা ডাবল বটম ট্ৰিপল বটম সেইবিলাকে মাৰ্কেটৰ আপ ট্ৰেণ্ড আৰু ডাউন ট্ৰেণ্ডটো কেতিয়া হ'ব পাৰে তাৰ ওপৰত এটা প্ৰিডিটেক্ট কৰিব পাৰে এই বস্তুবিলাক হৈছে এই যিটো পইণ্ট হিষ্ট্ৰী ৰিপিট ইটছেল্ফ এই পইণ্টটোৰ ওপৰত ডিপেণ্ড কৰে হিউমেন চাইক'লজি নেভাৰ চেঞ্জ আজি আমেৰিকাত ৱাল ষ্ট্ৰীটত বহুত ট্ৰেডাৰে এই কথাটো সকলোৱে কয় যে হিউমেন চাইক'লজি নেভাৰ চেঞ্জ মানুহৰ চাইক'লজি চেঞ্জ নহয় সেইকাৰণে ষ্টক মাৰ্কেটৰ যিটো আপ ডাউন আছে সেইটো চেঞ্জ নহয় আগতে এনেকুৱা হৈছিলে এতিয়া এনেকুৱাই হৈছে আগতে যি হ'ব এতিয়াও সেইটোৱেই হ'ব এটা ষ্টক মাৰ্কেট এটা কণ্টিনিউৱাছলি এটা বাউণ্ডেৰীৰ মাজত ঘূৰে কোনো আনপ্ৰিডিক্টেবল বস্তু নহয় এইটো কমপ্লিটলি প্ৰিডিক্টেবল ফাইনেন্সিয়েল মাৰ্কেটটো তাত যেনেকৈ ফিবনাচি ৰেচিঅ'ৰ মাজতে মাৰ্কেটটো যায় বা আমি আজি ইচিমকু যেতিয়া ডিটেক্ট কৰিম ইন ফিউচাৰটো অতি ইজিলি ইচিমকুৰ সহায়ত আমি ডিটেক্ট কৰিব পাৰোঁ এই গোটেই কথাবিলাক কিয়নো ফাইনেন্সিয়েল মাৰ্কেট এটা কমপ্লিটলি চাইক'লজিকেল গেম হয় আপোনালোকে যেতিয়া এটা এক্সপাৰ্ট লেভেলত সোমাব আপোনালোকে ইণ্ডিকেটৰ কম্বিনেশ্যন লাগিব আপোনালোকক ইণ্ডিকেটৰ টাইম ফ্ৰেম কম্বিনেশ্যন লাগিব চব বস্তু জনাৰ পিছতো আপোনালোকে যদি ভাবে যে এইটো অভাৰনেট মিলিয়নৰ গেম আপোনালোকৰ কোনো ষ্ট্ৰেটেজিয়ে কাম নকৰিব সেইকাৰণে এই কথাটো হিউমেন চাইক'লজি নেভাৰ চেঞ্জ আজি জেচি লিভাৰমোৰ এজন ৱৰ্ল্ডৰ গ্ৰেটেষ্ট ট্ৰেডাৰ জেচি লিভাৰমোৰ তেওঁ কৈছিল যে হিউমেন চাইক'লজি নেভাৰ চেঞ্জ ৱাল ষ্ট্ৰীট নেভাৰ চেঞ্জ এই কথাটো এটা অতি ইম্পৰ্টেণ্ট কথা আৰু টেকনিকেল এনালাইচিছে মাৰ্কেটৰ এফেক্ট ষ্টাডি কৰে কোনো কজ ষ্টাডি নকৰে আমি কিহৰ কাৰণে কি হৈছে কিয়নো আজি ৱৰ্ল্ডত আমি যে গ্ল'বেল মাৰ্কেটত কাম কৰিব প্ৰত্যেকটো মুহূৰ্তত আপোনাৰ নিউজ আহিব প্ৰত্যেকটো বস্তু এটা এফেক্ট কৰিব সেই বস্তুটো আমি ইয়াত কি হৈছে আমি কজটো আমাৰ লগত মতলব নাই আমি অনলি এফেক্ট ষ্টাডি কৰোঁ এফেক্টটো কেণ্ডেলষ্টিকত ৰিফ্লেক্ট কৰে আৰু ইণ্ডিকেটৰ পেটাৰ্ণবিলাক বা টাইম ফ্ৰেমে সেই এফেক্টটোৰ ওপৰত চাইণ্টিফিক এনালাইজ কৰি পেলাই সেইটো কিমান পাৰফেক্ট তাৰ ওপৰত ডিটেক্ট কৰে গতিকে কথাবিলাক এনেকুৱা ধৰণৰ হয় আপুনি নিউজ চাই আপুনি ট্ৰেডিং কৰিব নোৱাৰে এটা নিউজ চাই ট্ৰেডিং কৰিলে কি হ'ব প্ৰব্লেমটো
আপোনালোকৰ এদিন প্ৰফিট হ'ব এদিন লছ হ'ব এনেকৈ চলি থাকিব আৰু প্ৰত্যেকজন মানুহৰ ইমান ধৈৰ্য নাথাকে যে আপোনালোকে নিউজ চাই পেলাই প্ৰত্যেক দিনে মাৰ্কেটত বহি কাম কৰিব পাৰিব যদি আপুনি ট্ৰেডিং কৰে আজি ইনভেষ্টিং কৰাটো বেলেগ কথা এটা আৰু নেক্সট কথাটো হৈছে কি টেকনিকেল এনালাইচিছৰ যিটো ইন ফিউচাৰ টাৰ্গেট ডিটেক্ট কৰিব পাৰোঁ সেইকাৰণে আমি ফিবনাচি লেভেল এপ্লাই কৰোঁ ফিবনাচি লেভেলটো যেতিয়া আপুনি গম পাব তাৰ কাৰণে সুপ্ৰিম অটো ফিব বা আমাৰ ফিবছ ইণ্ডিকেটৰ বা কেমেডিলা উডিছ পিভট বেছিক পিভট সেইবিলাক ছিষ্টেম আছে বা ইচিমকুৰ সহায়তো আমি ইন ফিউচাৰটো অতি ধুনীয়াকৈ আমি ডিটেক্ট কৰিব পাৰোঁ এই গোটেই কথাবিলাক টেকনিকেল এনালাইচিছত ইনক্লুড থাকে আৰু যিহেতু টেকনিকেল এনালাইচিছ এটা সাইকোলজিকেল গেম বুলি আজি বহুত ট্ৰেডাৰে এইটো স্বীকাৰ কৰে তেওঁলোকে বহুতে এইটো কৈ দিছে টেকনিকেল এনালাইচিছত 90% মাইণ্ড গেম আৰু 10% এটা ষ্ট্ৰেটেজি কিন্তু কথাটো হৈছে কি আপোনালোকে যেতিয়া এইটো প্ৰেক্টিকেলি যেতিয়া আপোনালোকে কৰিব গম পাব যে 50% ইয়াত ষ্ট্ৰেটেজিক গেম হয় আৰু 50% এটা মাইণ্ড গেম হয় আপোনালোকে যেতিয়া টেকনিকেল এনালাইচিছ কমপ্লিটলি কৰিব তাত দেখিব কেণ্ডেলষ্টিক যিবিলাক পেটাৰ্ণ আছে সেই পেটাৰ্ণবিলাক হৈছে এটা সাইকোলজিকেল ইণ্ডিকেটৰ এইবিলাক নৰ্মেল কেণ্ডেলষ্টিক পেটাৰ্ণ এইবিলাক হৈছে সাইকোলজিকেল ইণ্ডিকেটৰ কেণ্ডেলষ্টিকছক মাৰ্কেটৰ লেংগুৱেজ বুলি কোৱা হয় সাইকোলজিকেল ইণ্ডিকেটৰ বুলি কোৱা হয় প্ৰত্যেকটো কেণ্ডেলষ্টিকৰ আঁৰত এটা সাইকোলজি লুকাই থাকে গতিকে এটা সেইকাৰণে বহুতে টেকনিকেল এনালাইচিছটোক এটা সাইকোলজিকেল এটা ছাবজেক্ট বুলিও কয় আৰু যে কি নহওক এতিয়া মই যিটো কথা ক'লোঁ যে টেকনিকেল এনালাইচিছ ইণ্ডিকেটৰ কম্বিনেশ্যন বা মাল্টিপুল টাইম ফ্ৰেম এনালাইচিছ বা মাল্টিপুল আমাৰ লেগিং লিডিং সাইকোলজিকেল ইণ্ডিকেটৰ কম্বিনেশ্যন বা কেণ্ডেলষ্টিক পেটাৰ্ণ এই বস্তুবিলাক আমি সঠিকভাৱে এনালাইজ কৰি পেলাই ইন ফিউচাৰ প্ৰাইচ টাৰ্গেটটো ডিটেক্ট কৰিব পাৰোঁ আৰু এইখিনিতে এটা কথা বহুতে কয় যে মাৰ্কেটটো আনপ্ৰিডিক্টেবল এইখিনিতে মই কওঁ যে আগতে মাৰ্কেটটো আনপ্ৰিডিক্টেবল আছিলে যেতিয়ালৈকে টেকনিকেল এনালাইচিছ ছাবজেক্টটো ইণ্ডিয়াত অহা নাছিলে কিন্তু আজিৰ সময়ত মাৰ্কেটটো 100% প্ৰিডিক্টেবল আৰু ইয়াত কিছুমান চেণ্টিমেণ্টেল ইণ্ডিকেটৰ আছে চেণ্টিমেণ্টেল ইণ্ডিকেটৰ বুলি কওঁতে জেনেৰেলি আমি কল পুট ৰেচিঅ' VIX যিটো ভলাটিলিটি ইণ্ডেক্স বুলি কয় বা ইণ্ডিয়ান মাৰ্কেটৰ কাৰণে আজি ডাও 30 হ'ব এটা চেণ্টিমেণ্টেল ইণ্ডিকেটৰ বা S&P হৈছে এটা চেণ্টিমেণ্টেল ইণ্ডিকেটৰ এই চেণ্টিমেণ্টেল ইণ্ডিকেটৰবিলাক আপুনি যদি কমপ্লিটলি ইণ্ডিয়ান মাৰ্কেটতে কাম কৰে য'ত বেলেগ মাৰ্কেটত আপুনি কাম কৰা নাই তেতিয়া এই চেণ্টিমেণ্টেল ইণ্ডিকেটৰৰ ওপৰতো আপোনালোকৰ এটা সঠিক নলেজ থাকিব লাগিব নহ'লে ইণ্ডিয়ান মাৰ্কেটত ইণ্ডিকেটৰটো জেনেৰেলি ফেইল হ'ব আৰু ইণ্ডিয়ান মাৰ্কেটত ইণ্ডিকেটৰ ফেইল হোৱা আপুনি যদি উইকলি টাইম ফ্ৰেমৰ তলত লয় ইণ্ডিয়ান মাৰ্কেটত ইণ্ডিকেটৰ ফেইল হ'ব এই ইণ্ডিকেটৰটো কিয় ফেইল হয় তাৰ ওপৰত মই বেলেগ ভিডিঅ'ত মই এক্সপ্লেইন কৰিম আজি মই মোটামুটি টেকনিকেল এনালাইচিছ ছাবজেক্টটো কি হয় তাৰ ওপৰত মই ক'লোঁ আৰু এতিয়া মই কওঁ টেকনিকেল এনালাইচিছটো কিয় সকলোৱে শিকা উচিত মই আগৰ ভিডিঅ'টো কৈছোঁ বা এতিয়াও কৈছোঁ যে আপোনালোকে যদি টেকনিকেল এনালাইচিছটো ভালকৈ জানে এভৰি মন্থ ঘৰত বহি এটা অতি ধুনীয়া ইনকাম কৰিব পাৰিব ইনভেষ্টিং কেপিটেলৰ ওপৰত 10% 15% ৰিটাৰ্ণ কৰা টেকনিকেল এনালাইচিছ শিকাৰ পিছত অতি ইজি কথা এটা এভৰি মন্থ 10% ৰিটাৰ্ণ কৰাত টেকনিকেল এনালাইচিছ শিকি ইনভেষ্টিং কেপিটেলৰ ওপৰত এইটো অতি ইজি কাম হয় কিন্তু ভাবিব নালাগে যে আমি একেদিনাই আমাৰ ফাইনেন্সিয়েল ইনভেষ্টমেণ্টটো যিটো ইনভেষ্টমেণ্ট থাকে ডাবল কৰিম বা এক মাহতে ডাবল কৰিম এনেকুৱা ধৰণৰ কনচেপ্ট ল'ব নালাগে কিন্তু কেতিয়াবা হৈ যায় কিন্তু এইটো কনচেপ্ট ল'ব নালাগে আপোনালোকে যদি ভাবে যে ৰেগুলাৰলি কনচিষ্টেণ্টলি ইনকাম কৰিম এভৰি মন্থত 10% বা 12% বা 50% আপুনি টেকনিকেল এনালাইচিছ কৰি পেলাই অতি ইজিলি ৰিটাৰ্ণ কৰিব পাৰিব যিটো সকলোৱে কৰি আছে আমাৰ কমিউনিটিত নেক্সট টেকনিকেল এনালাইচিছ শিকিলে কোনো এটা চৰকাৰী চাকৰিৰ পিছত দৌৰি পেলাই আপোনাৰ জীৱনৰ 45টা বসন্ত অতিক্ৰম কৰাৰ দৰকাৰ নাই আজি চৰকাৰী হওক বেচৰকাৰী হওক আজি কোনো চাকৰিৰ পিছত দৌৰি আপোনালোকে জীৱনত অযথা সময় অপব্যয় কৰাৰ কোনো প্ৰয়োজন নাই জাষ্ট 6 মান্থ ভালকৈ ষ্টাডি কৰিব লাগে 3 মান্থ 4 মান্থ তাত আপোনালোকে গোটেই বস্তুটো গম পাই যাব আৰু 6 মান্থত আপোনালোকে 6 মান্থ টু 7 মান্থত ভালকৈ ট্ৰেডিং কৰি ইনকাম কৰিব পৰা হৈ যাব আপুনি যদি ডেডিকেটেডলি গোটেই বস্তুটো শিকে গতিকে এই বস্তুটো সেইকাৰণে এইটো কথা সকলোৱে কয় যে আপুনি টেকনিকেল এনালাইচিছ যদি শিকে কোনো এটা হাই প্ৰফাইল চৰকাৰী চাকৰিৰ পিছত দৌৰি জীৱনৰ মূল্যৱান সময় অযথা অপব্যয় কৰাৰ দৰকাৰ নাই সেইটো এটা বহুত ডাঙৰ প্লাছ পইণ্ট টেকনিকেল এনালাইচিছৰ নেক্সট কথা হৈছে টেকনিকেল এনালাইচিছটো কৰিবৰ কাৰণে আপোনাৰ কোনো অফিচ ছেটআপ দৰকাৰ নাই আপুনি ঘৰত বহি পেলাই আপুনি লেপটপৰ সহায়ত আপুনি কাম কৰি এভৰি মান্থ এটা ৰেগুলাৰলি ইনকাম কৰিব পাৰিব এইটো যিটো বস্তু আজি প্ৰথম বিশ্বৰ দেশবিলাকত সকলোৱে কৰি আছে আজি মুম্বাই বা চাউথ ইণ্ডিয়াত সকলোৱে কৰি আছে এভৰি মান্থ আপোনাৰ ৰেগুলাৰলি ইনকাম হ'ব টেকনিকেল এনালাইচিছ কৰাৰ পিছত
নেক্সট বেলেগ বিজনেছবিলাকৰ যিটো খৰচা থাকে, যিটো এক্সপেণ্ডিচাৰ থাকে, তাত আপুনি এইটো বিজনেছত নাই। কিয়নো বেলেগ বিজনেছবিলাকত কি হয়, আপোনালোকৰ এটা সাংঘাতিক অফিচ ছেটআপ লাগিব, আপোনালোকৰ এমপ্লয়ী লাগিব, এভৰি মান্থ এটা বেলেগ বেলেগ কিছুমান এক্সপেণ্ডিচাৰ আছে। কিন্তু ইয়াত অনলি আপোনাৰ ইণ্টাৰনেট বিলটো লাগে, বেলেগ একো নাই ইয়াত। আপোনাৰ যিটো ষ্টাডি মেটেৰিয়েল লাগিব, যিটো আপোনাক মেণ্টৰে প্ৰভাইড কৰিব, আৰু ইণ্টাৰনেল বা আপোনাৰ যিবিলাক ইণ্টাৰনেল কোনো ইয়াত হিডেন চাৰ্জ নাই, ইয়াত কোনো হিডেন চাৰ্জ একো নাই ইয়াতে। সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। আৰু এইটো কাৰণে চবতকৈ ডাঙৰ কথা এইটো না, আপুনি কোনো ফৰেইন ইউনিভাৰ্চিটিত PhD কৰা বা MPhil কৰা কোনো দৰকাৰ নাই। আপোনাৰ কোনো হাই প্ৰফাইল এডুকেশ্যনেল ডিগ্ৰী দৰকাৰ নাই। আপুনি যদি মেট্ৰিক পাছ কৰিছে তেতিয়াও এইটো কাম কৰিব পাৰিব। HSLC পাছ কৰাৰ পিছত বা HS পাছ কৰা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতো আপুনি এইটো কাম কৰিব পাৰিব। আজি বহুতো আফ্ৰিকাত এনেকুৱা বহুত মাল্টি বিলিয়নৰ ট্ৰেডাৰ আছে। মই এজনৰ নাম কৈছোঁ ৰেফ উইনে, তেখেতে ক্লাছ 9লৈকে পাছ কৰিছিলে। তেওঁজন আজি সময়ত তেওঁ এজন মাল্টি মিলিয়নৰ ট্ৰেডাৰ হয়। আফ্ৰিকাত এনেকুৱা বহুতো মাল্টি বিলিয়নৰ ট্ৰেডাৰ আছে। চাউথ আফ্ৰিকাত এটা ট্ৰেডিশ্যন হয়। বা যে USA বা জাপানৰ কথাটো নকওঁ মই, কাৰণ তেওঁলোক বহুত এডুকেটেড হয়। কিন্তু আপোনালোকে যেতিয়া চাউথ আফ্ৰিকাৰ ফাইনেন্সিয়েল ট্ৰেডাৰ বা টেকনিকেলাইচিছবিলাকৰ বিষয়ে ষ্টাডি কৰিব, দেখিব অতি কম এডুকেটেড আজি ল'ৰা ছোৱালীবিলাকক ফাইনেন্সিয়েল ট্ৰেডিং কৰি পেলাই এটা অতি ধুনীয়া ৰিটাৰ্ণ কৰি আছে। গতিকে ইয়াত কোনো এডুকেশ্যনেল কোৱালিফিকেশ্যন দৰকাৰ নাই। কিন্তু আপোনালোকে এটা কথা, ইংলিছ লিটাৰেচাৰটো বুজি পাব লাগিব আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব। নেক্সট, ইয়াত কোনো এনেকুৱা ধৰণৰ কথা নাই যে আপোনালোকে ছায়েন্সৰ হ'ব লাগিব, আৰ্টছৰ হ'ব লাগিব, কমাৰ্চৰ হ'ব লাগিব, এনেকুৱা কোনো কথা নাই। ইয়াত মেল ফিমেল বুলিও কথা নাই, সকলোৱে কাম কৰিব পাৰে। ইয়াত কোনো এজ লিমিট নাই, আপোনালোকে যিকোনো এজত এইটো কাম ষ্টাৰ্ট কৰিব পাৰে। আপোনালোকৰ কোনো বেলেগ কোনো ইয়াত এক্সপেণ্ডিচাৰ বা বেলেগ আপোনাক কোনো প্ৰেছাৰ নিদিয়ে। ইয়াত এজন আমেৰিকাৰ লিজেণ্ডাৰী ফাইনেন্সিয়েল ট্ৰেডাৰ, তেওঁ কৈছিলে হি কেন বি ফ্ৰী। ডক্টৰ আলেকজেণ্ডাৰ এল্ডাৰে এইটো কথা কৈছিলে, তেখেতৰ এখন কিতাপ আছে ট্ৰেডিং ফৰ লিভিং। তেওঁ কৈছিলে ইউ কেন বি ফ্ৰী, ইউ কেন লিভ এণ্ড ৱৰ্ক এনিহুৱেৰ ইন দিছ ৱৰ্ল্ড, ইউ কেন বি ইণ্ডিপেণ্ডেণ্ট ফ্ৰম ইয়ৰ ৰুটিন এণ্ড নট এনচাৰ টু এনিবডি। তেওঁ এইটো কথা কৈছিলে। আৰু এই কথাটোৰ কাৰণে কথাটো এই কাৰণেই কৈছিলে যে আপুনি কমপ্লিটলি ফ্ৰী হ'ব পাৰিব, আপোনাৰ কোনো বাৰ্ডেন নাথাকিব, আপোনাৰ বছৰ আপুনি গালি খাই পেলাই অফিচত গৈ এইটো কাম কৰিব নালাগে, আপুনি কমপ্লিটলি ফ্ৰীলি এইটো কাম কৰিব পাৰিব। গতিকে এই কথাটো প্ৰত্যেকজন আমেৰিকান, আজি প্ৰত্যেকজন জাপানিজ পিপুলে আজি টেকনিকেলাইচিছ জানে। আজি চাউথ আফ্ৰিকাত এটা ট্ৰেডিশ্যন হয়, জাপান বা USA আজি ট্ৰেডিশ্যন হয় টেকনিকেলাইচিছ ছাবজেক্টটো। গতিকে মই লাষ্টত কওঁ যে প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন নৰ্থ ইষ্টাৰ্ণৰ, প্ৰত্যেকজন ইণ্ডিয়ান পিপুলে আজিৰ সময়ত ফাইনেন্সিয়েল ট্ৰেডিং বা টেকনিকেলাইচিছটো শিকা উচিত। আৰু এইটো শিকি এভৰি মান্থ এটা ৰেগুলাৰলি ইনকাম কৰি পেলাই আমাৰ দেশৰ যিটো ইকনমিক কণ্ডিশ্যন, ইকনমিটো লগতে নিজকো ইকনমিকেলি ষ্ট্ৰং কৰা উচিত। কিয়নো আপুনি যদি ইকনমিকেলি ষ্ট্ৰং হয়, আপোনাৰ কাণ্ট্ৰি ইকনমিকেলি ষ্ট্ৰং হ'ব। নিজৰ দেশৰ লগতে নিজকো ইকনমিকেলি ষ্ট্ৰং কৰা উচিত। আজি মই ইমানখিনিয়ে ক'লোঁ। নেক্সট মই আকৌ লাইভ ট্ৰেডিঙত আহিম, আকৌ মই এক্সপ্লেইন কৰিম টেকনিকেলাইজৰ কিছুমান হিডেন ছিক্ৰেট। থেংক ইউ, হেভ এ গ্ৰেট ডে।